এক্টিভ ভইচৰ চেণ্টেন্সত দুটা কৰ্ম অৰ্থাৎ ডাবল অবজেক্ট থাকিলে অবজেক্ট দুটাৰ ভিতৰত যিকোনো এটাক সাবজেক্ট কৰি আনটো অবজেক্টত পাছিভ ভইচ অবজেক্ট হিচাপে ৰাখিব লাগে। এক্টিভ ভইচৰ অবজেক্টটোত পেছিভ ভইচটো অবজেক্ট হৈ থাকিলে তাক ৰিটেইন অবজেক্ট অৰ্থাৎ থাকি যোৱা কৰ্ম বোলে। গতিকে দেখা যায় যে এক্টিভ ভইচৰ চেণ্টেন্সত ডাবল অবজেক্ট থাকিলে আমি দুটা ৰূপত তাক পাছিভ কৰিব পাৰোঁ। তেন্তে আমি এক্সাম্পল লওঁ আৰু বুজিবলৈ ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ, হি গেভ মি এ বুক। ইয়াত এতিয়া দুটা অবজেক্ট আছে। আমি অবজেক্ট দুটানো কোন দুটা হয় তাক আমি জানি ল'ব লাগিব। প্ৰথম হিটো হ'ল সাবজেক্ট, গেভটো হ'ল ভাৰ্ব, মিটো হ'ল অবজেক্ট আৰু এ বুকটো হ'ল অবজেক্ট। ইয়াত দুটা অবজেক্ট আছে। এই অবজেক্ট দুটাৰ ভিতৰত যিকোনো এটা পাছিভ কৰোঁতে সাবজেক্ট হিচাপে আনিব লাগিব। আমি ইয়াক দুটা ভাগে কৰিব পাৰোঁ, দুইটাকে সাবজেক্ট লৈ কৰিব পাৰোঁ। প্ৰথম আমি দুই ভাগে কৰি চাবলৈ যত্ন কৰিম। এতিয়া প্ৰথম আমি এভাগে কৰি লওঁ, হি গেভ মি এ বুক। এতিয়া আমি মিটোকে আমি সাবজেক্ট হিচাপে আনো। প্ৰথম মিটো অনাৰ লগে লগে মিটো হোৱাৰ লগে লগে আই হ'ব। আইৰ লগত কি হ'ব, এফালে আমি ভাৰ্বটো চালোঁ কিহত আছে, পাষ্ট টেন্সত আছে। পাষ্ট টেন্সৰ টু বি ভাৰ্ব কি হ'ব, ৱাজ ৱে, আৰু প্ৰেজেণ্ট টেন্সৰ টু বি ভাৰ্ব হ'ল এম ইজ আৰ। এতিয়া এইটো যিহেতু পাষ্টত আছে ভাৰ্বটো, পাষ্টৰ ভাৰ্ব আমি জানি ল'লোঁ। এতিয়া ৱাজ ৱে হ'ল। ৱাজ ৱেৰ আইৰ লগত কি বহিব, ৱাজ বহিব। আইৰ লগত ৱাজেই বহে, ৱেটো কেতিয়াও বহিব নোৱাৰে। ৱে হ'ল বহুতক বুজাবৰ কাৰণে ৱে ব্যৱহাৰ কৰা হয়। ৱাজৰ পাছতে ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ৰূপত লিখিব লাগিব। গেভটো গিভেন হ'ব। গিভেনৰ পাছতে আহিব যিটো থাকি যোৱাটো আছিলে এ বুক আহিব। এ বুকৰ পিছতে বাই, এইফালে হি আছে, হিম হ'ব। এইবাৰ আমি এ বুকটো ছাবজেক্ট হিচাপে আনি কৰি চাম। এইবাৰ এ বুকটো আনিলোঁ ছাবজেক্ট হিচাপে। এখন কিতাপৰ কথা কৈছে। এ বুকৰ লগতো ৱাজ বহিব, এ বুক হ'ব। এ বুক ৱাজৰ পিছতে হ'ল টু বি ভাৰ্বৰ ঠিক পাছতে হ'ব ভাৰ্বটো বহুৱাব লাগিব। ভাৰ্বটো হ'ব গিভেন হ'ব। গিভ, গেভ, গিভেন। প্ৰেজেণ্টত হ'ল গিভ, পাষ্টত হ'ল গেভ আৰু পাষ্ট পাৰ্টিচিপল ৰূপ হ'ল গিভেন। এতিয়া গিভেনৰ ঠিক পাছতে থাকি যোৱা যিটো ৰিটেইন অবজেক্ট বুলি কোৱা হয় মিটো বহিব। মি পাছতে বাই আহিব, বাৰ পিছতে হিটো হিম হ'ব। তেন্তে আৰু আন এটা লওঁ, হি গেভ মি এন আমব্ৰেলা। ইয়াত এতিয়া প্ৰথম ইয়াতো হিটো হ'ল ছাবজেক্ট, গেভটো হ'ল ভাৰ্ব, মি আৰু এন আমব্ৰেলাটো হ'ল অবজেক্ট। দুটা অবজেক্ট আছে, মিটো এটা আৰু এন আমব্ৰেলাটো। এতিয়া ইয়াত যিকোনো এটা আমি ছাবজেক্ট হিচাপে নিব পাৰিম। ইয়াৰ প্ৰথম আমি মিটোকে ছাবজেক্ট হিচাপে লওঁ, আই হ'ব। আইৰ লগত কি বহিব, যিহেতু কৈ আহিছোঁ ৱাজ বহিব। ৱাজৰ পাছতে হ'ল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ৰূপ গিভেন হ'ব। গিভেনৰ পিছতে যিটো থাকি যোৱা আছিলে থাকি যোৱা সেইটো বহুৱাব লাগিব এন আমব্ৰেলা। আমব্ৰেলাৰ পাছতে হ'ব বাই হিম। আৰু ঠিক তেনেদৰে আকৌ বাকীটো আমি ছাবজেক্ট হিচাপে নিব লাগিব এন আমব্ৰেলা। এন আমব্ৰেলাটো ল'লোঁ এবাৰ। এন আমব্ৰেলা এটা ছাতি কথা কৈছে, এইটোতো কি বহিব, ৱাজ বহিব। এন আমব্ৰেলা ৱাজ হ'ব। ৱাজৰ পাছতে ঠিক ভাৰ্বটো বহিব গিভেন হ'ব। গিভেনৰ পাছতে যিটো থাকি গৈছিলে ৰিটেইন অবজেক্ট মি হ'ব। মি পাছতে হ'ব বাই, হিটো হিম হ'ব। আন এটা লৈছোঁ, হি টিচ আছ ইংলিছ। ইয়াতো ঠিক তেনেদৰে একেদৰে হিটো হ'ল ছাবজেক্ট, টিচটো হ'ল ভাৰ্ব, আছটোৱে আৰু ইংলিছটোৱে হ'ল দুটা অবজেক্ট। এই দুটাই হ'ল অবজেক্ট। অবজেক্টৰ ইয়াত যিকোনো এটাক আমি পেছিভ কৰোঁতে ছাবজেক্ট হিচাপে আনিব লাগিব। ইয়াৰ প্ৰথম আমি ইংলিছটোকে ছাবজেক্ট হিচাপে আনিছোঁ। ছাবজেক্টটো ইংলিছ হ'ল। এইফালে এইটো কিহত আছে, ভাৰ্বটো আছে প্ৰেজেণ্টত। প্ৰেজেণ্টত টু বি ভাৰ্ব এম ইজ আৰু ইংলিছৰ লগত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ইজ বহিব। ইংলিছ ইজ হ'ব। ইজৰ পিছতে ভাৰ্বটো হ'ল পাষ্ট পাৰ্টিচিপল ৰূপত বহিব, টট হ'ব। টিচৰ পাষ্ট পাৰ্টিচিপল ৰূপ টট। টটৰ পিছতে আহিব যিটো থাকি যোৱা আছে ৰিটেইন অবজেক্টটো বহাব লাগিব আছ হ'ব। আছৰ পিছতে বাই ব্যৱহাৰ কৰিব লাগিব। বাৰ পিছতে হ'ব হিটো হিম।
আৰু এটা লৈছোঁ আমি দ্য চিফ গেষ্ট গেভ এৱে দ্য প্ৰাইজ টু দ্য উইনাৰ ইয়াতো আমি চালোঁ কোনটো ভাব হ'ব ছাবজেক্ট হ'ব দ্য চিফটো দ্য চিফ গেষ্টটো হ'ব আৰু ভাবটো হ'ব গেভ এৱে তাৰ বাকী দ্য প্ৰাইজ আৰু দ্য উইনাৰটো হ'ল দুটা অবজেক্ট ইয়াত যিকোনো এটা ছাবজেক্ট হিচাপে আনিব লাগিব পেছিভ কৰোঁতে আমি প্ৰথম দ্য প্ৰাইজটো আনিলোঁ ইয়াত প্ৰাইজ এটা কথা কোৱা নাই কেইবাটাও কথা কৈছে সেইকাৰণে ইয়াত যিহেতু ভাবটো আছে past tense to be ভাব হ'ল was were ইয়াত এতিয়া দ্য প্ৰাইজৰ লগত were বহিব এটা দুটা নহয় কেইবাটাও প্ৰাইজৰ কথা কৈছে এতিয়া were বহিব দ্য প্ৰাইজ were তাৰপিছতে আহিব past participle বহাব লাগিব ভাবটো given হ'ব given away give gave given away given away পিছতে to বহিব to the হ'ব to the winner পিছতে আহিব by the chief guest এইবাৰ আমি দ্য উইনাৰ্ছ লৈছোঁ দ্য উইনাৰ্ছটো আনিছোঁ ছাবজেক্ট হিচাপে দ্য উইনাৰৰ লগত বহিব ৱেৰৰ পিছতে আহিব ভাব পাষ্ট পাৰ্টিচিপল ৰূপ গিভেন হ'ব গিভেন এৱে হ'ব গিভেন এৱে পিছতে হ'ল যিটো থাকি যোৱা ৰিটেন ভাব বুলি কয় সেইটো হ'ল দ্য প্ৰাইজ এতিয়া প্ৰাইজৰ পিছতে আহিব বাইৰ পিছতে বহিব ছাবজেক্টটো অবজেক্ট হিচাপে বহিব দ্য চিফ গেষ্ট এনেদৰে আমি কৰিব লাগিব মই ভাবোঁ আপোনালোকৰ বুজাত অসুবিধা হোৱা নাই চাগে এটা বুজি নাপালোঁ আনটোত হয়তো বুজি পাইছে চাগে আপুনি এতিয়া আকৌ এবাৰ এইটো বাক্যটো সম্পূৰ্ণ কৰি দিছোঁ দ্য উইনাৰ ৱে গিভেন এৱে দ্য প্ৰাইজ বাই দ্য চিফ